উত্তৰ জীৱা মুখে জীৱা সজি লগ্ন সৃষ্টি কৰ পূৰ্ব মুখে বেদ দক্ষিণত পশ্চিমত অৰ্থ বেদ উত্তৰত এই চাৰি মুখে সজি লগ্ন চাৰি বেদ উপবেদ জীৱা কৰি ভেদ ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত মৈত্ৰেয়ে সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিছিল। মৈত্ৰেয়ে বুলন্ত তাৰ শুনি উত্তৰ জীৱা মুখে জীৱা স্বৰজি লন্ত সৃষ্টি কৰ এইবুলি উল্লেখ কৰিছে যে চাৰিখন বেদৰ পূৰ্বমুখত ঋক বেদৰ সৃষ্টি হ'ল পূৰ্বমুখৰ জৰিয়তে, দক্ষিণ মুখৰ জৰিয়তে যজুৰ্বেদৰ সৃষ্টি হ'ল, পশ্চিম ফালৰ মুখৰ জৰিয়তে সামবেদৰ সৃষ্টি হ'ল আৰু উত্তৰ দিশৰ মুখৰ জৰিয়তে অথৰ্ববেদৰ সৃষ্টি হ'ল। আৰু এনেকৈ কৈছে এই চাৰি মুখে স্বৰজি লন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি বেদ। ইয়াৰ লগে লগে চাৰিখন বেদৰ উপবেদৰো কি কৰিলে লগে লগে ভাগ হৈ গৈছে। আৰু তাৰ লগতে ভাগ বতৰাবিলাক তেনেকৈ উল্লেখ কৰিছে যে তাকে কোৱা হয় চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ। ইয়াতে কৈছে ভাৰত পুৰাণ আদি শাস্ত্ৰ অপৰ্যন্ত আকৌ কোনো সমস্ত মুখত সৰ্জিলত। সেইগৰাকী প্ৰজাপতি ব্ৰহ্মাৰ মুখৰ পৰাই মহাভাৰতৰ সৃষ্টি হ'ল, 18 পুৰাণৰ সৃষ্টি হ'ল আৰু 14খন শাস্ত্ৰৰ সৃষ্টি হ'ল। তাৰপিছত আৰু কি সৃষ্টি কৰিলে আমি পুনৰ পদবন্ধী শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ধৰ্মৰ আকুশবে মুখে সজি লগ্নতে কিয়ৰ অনুক্ৰমে আচমচ জিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু বানপ্ৰস্থ জনী এই মতে সজিলা বেদৰ চন্দ্ৰ আনু আনু সৃষ্টি ৰূপ যাইলা কি পায় দেখিলত প্ৰভু সৃষ্টি নুহিকে বন্ধন চিন্তি বেলা গিলা প্ৰেমে কৰিয়া যতন। জয় কৃষ্ণ। ইয়াতে পুনৰ প্ৰজাপতি ব্ৰহ্মাই কি সৃষ্টি কৰিলে?
চাৰিখন চৰণৰ সৃষ্টি কৰিছে, অৰ্থাৎ সত্য, শৌচ, ক্ষমা, দয়া। এই চাৰিখন চৰণ। ভক্তসকলে এই চাৰিটা বস্তুক সদায় নিজৰ কৰিব লাগে। সত্য আচৰণ কৰিব লাগে, শৌচাচাৰ থাকিব লাগে, ক্ষমা গুণ থাকিব লাগে আৰু দয়া গুণ থাকিব লাগে। এইকেইটা গুণ থাকিলেহে এজন ভক্তই তেওঁৰ ভক্তিটো পৰিপূৰ্ণতাৰ দিশত আগবঢ়াই নিব পাৰে। ইয়াতে উল্লেখ কৰিছে, তপ শৌচ দয়া সত্য ধৰ্মৰ চৰণ আকো সবে মুখে সৃজিলন্ত তেতিক্ষণ। অনুক্ৰমে আশ্ৰম সজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গৃহী বানপ্ৰস্থ জ্যোতি। জ্যোতিটোক আমি সন্ন্যাস বুলি ধৰিব পাৰোঁ। ইয়াতে উল্লেখ কৰিছে যে চাৰিখন আশ্ৰম ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস আশ্ৰমৰো তেওঁ সৃষ্টি কৰিলে। আৰু চাৰিখন বেদক সৃষ্টি কৰাৰ মুহূৰ্ততে তেওঁ ছন্দৰো সৃষ্টি কৰিছে। সেইকাৰণে বেদ বা সংস্কৃতৰ যিমানবিলাক মন্ত্ৰ সকলো ছন্দত আবদ্ধ। সেইকাৰণে ছন্দবদ্ধ এই শ্লোকবিলাকক আমি সদায় শুদ্ধভাৱেৰে শ্ৰৱণ নাইবা কীৰ্তন কৰাটো প্ৰয়োজন। যদি সেই ছন্দবিলাকক আমি ভুলভাৱে উচ্চাৰণ কৰোঁ, তেনেহ'লে সেইটোত ছন্দপতন হোৱাৰ সম্ভাৱনা থাকে বুলি শাস্ত্ৰই উল্লেখ কৰিছে। সেইকাৰণে ধৰক আমি এতিয়া কিবা এটা শ্লোক মাতিব লগা হ'লে আমি সেইটো পূৰা শুদ্ধ সহকাৰে মাতিবলৈ আমি যত্ন কৰিব লাগিব। সেইটো হৈছে ছন্দ, আৰু সেই ছন্দতে ভগৱন্ত প্ৰভু সন্তোষিত হয়। ছন্দতে ভগৱন্ত থাকে বুলি কৈছে। এইটো বিভূতি যুগত কৈছে, ময়ে ছন্দ, ময়ে বেদ, ময়ে ভাগৱত। এনেকুৱা বিভূতি যুগত সম্পূৰ্ণভাৱে কথাবোৰ কোৱা আছে। আপোনাৰ সবে নিশ্চয় এই কথাটো জানে। এনেকৈ উল্লেখ কৰিছে আকৌ, এহিমতে সজিলা বেদৰ ছন্দ ছয় আনো আৰু সৃষ্টি উপজায়নে কৃপা হয়। দেখিলন্ত তবু সৃষ্টি নুহিকে বন্ধন চিন্তিবে লাগিলা প্ৰেমে কৰিয়া যতন। আৰু কি চিন্তা, আৰু কি কি সৃষ্টি কৰিব লাগিব, তেওঁ প্ৰেম ভাৱত থাকি পেলাই এই কথাখিনি চিন্তা কৰিবলৈ লাগিছে। আহক আমি পদবন্ধে শ্ৰৱণ কৰোঁ। হৰি হৰি ইটো বৰ ভৈৰৱী পজৰ কিবা হেতু মুৰাৰিতু সৃষ্টি নবাহয় মহাপৰাগ ক্ৰমে সজি লুৰিখি মই কায় বাইক মনে করু যতন তথাপি ন বাহে প্রজা জানিলু খাই খাট ঈশ্বৰৰ দুখে কৰ বিঘাত এহি মতে গুণী ব্ৰহ্মা আচন্ত্ৰ তথায় পাছে ক্ষণে এক পাইল উপায় জাতুষ্টি নকহু সজু খেতানন নবাহয় সৃষ্টি মূৰ তুষ্ট নুহে মন এহি বিমৰিষ কৰি দেহ কটেখনে কৰিলত দুই ভাগ দেহ
তহঁতে সজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ ভাৱে জাত ভৈলা কইনা সুবলিদা নাহি সতি শুন ফল অংগে দিলা। জয় কৃষ্ণ। এনেকৈ তেওঁ যিখিনি পৰম সম্পদৰ সৃষ্টি কৰিলে প্ৰজাপতি ব্ৰহ্মাই, তাৰপিছত তেওঁ চিন্তা কৰিছে যে মোৰ এতিয়া সৃষ্টি প্ৰক্ৰিয়াটো আগনাবঢ়া হৈ গ'ল। নিশ্চয় প্ৰভু ভগৱন্তৰ মই ৰূপত পৰিছে, সেইকাৰণে মই আৰু সৃষ্টি প্ৰক্ৰিয়াটো একেবাৰে আগবঢ়াব পৰা নাই। এই কথাটো চিন্তা কৰাৰ পিছত তেওঁ ভাবিলে যে মইতো সৃষ্টিৰ কাৰ্যটো আগবঢ়াব লগা হ'লে স্ত্ৰী এগৰাকীটো সৃষ্টি কৰিব লাগিব। গতিকে তেওঁ লগে লগে স্ত্ৰীৰ ধাৰণাটো আহি পৰিছে। ইয়াতে কৈছে জাতু স্ত্ৰী নতু স্ৰজু এই সেইকাৰণে যে স্ত্ৰীকে সৃষ্টি কৰা নাই, সৃষ্টি প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িব সেইটো কৈছে। নভা হৈ সৃষ্টি মূৰত তুষ্ট নোহে মন, সেইকাৰণে মোৰ মনটো সন্তোষিত হোৱা নাই। যেতিয়া আমি কিছুমান কৰ্ম কৰোঁ, কামটো যেতিয়া পৰিপূৰ্ণ হয় তেতিয়া আমাৰ মনটো বিৰাট ভাল লাগে। কেতিয়াবা কামটো সম্পন্ন হোৱাৰ পিছতো আমাৰ মনটো বৰ বেছি ভাল নালাগে, এই কাৰণে যে আমি বিচৰা ধৰণে কামটো হৈ নুঠে। এই কথাটো ব্ৰহ্মাৰ চিন্তাত আহিছে যে মই যিখিনি ইতিমধ্যে সৃষ্টি কাৰ্য কৰিলোঁ, এইটো কিন্তু মোৰ মনটো সন্তোষিত হোৱা নাই, আৰু নিশ্চয় কিবা আধৰুৱা হৈ আছে যাৰ কাৰণে মোৰ মনটো ভাল লগা নাই। সেইকাৰণে তেওঁ স্ত্ৰীৰ কথাটো চিন্তা কৰাৰ লগে লগে আকৌ সৃষ্টি প্ৰক্ৰিয়া কাৰ্যটো যেন আগবাঢ়িব এই কথাটো তেওঁ মনলৈ আহিছে। লগে লগে তেওঁ কি কৰিলে, মৈথুন নামৰ এজন কুমাৰৰ সৃষ্টি কৰিলে আৰু এগৰাকী সুবলিতা নামৰ এগৰাকী কন্যাৰো সৃষ্টি কৰিলে বাওঁফালৰ পৰা। আৰু এইগৰাকী হ'ল একেবাৰে সতি সোণ নোহোৱা সৰ্বাংগ সুন্দৰ অনিন্দিতা এগৰাকী কন্যা, যাৰ নাম দিলে সুবলিতা। তাৰপিছত আহক কি কৰিলে, দক্ষিণত উপজিলা পুত্ৰ শুভনয় দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ তেতি ক্ষণে থৈলন্ত দুই হানুবিধি নাম স্বয়ংভুৱ মনুষ্যত ৰূপাম স্বামী কৰি শতৰূপা মনুকে বৰিলা পাছে দুয়ো মিলি প্ৰজা সজীৱা লইলা স্বয়ংভুৱে শতৰূপা দেৱীৰ জন্মাইলন্ত্ৰ পুত্ৰ দুই আদি অভিমত প্ৰথম পুত্ৰৰ নাম থৈলা পীৰ কনিষ্ঠ টান পান বয়ত আকুতি প্ৰসূতি দেৱ সুতি নামে খ্যাত পৰম সুন্দৰী কিনি কইনা ভৈলা
সেইগৰাকী অনিন্দিতা কন্যাৰ নাম শতৰূপা। পিছৰ পদটোত স্পষ্ট হৈছে কথাখিনি। ইয়াতে কৈছে, দক্ষিণ উপজিলা পুত্ৰ শোভন হৈ দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয়, তেতিক্ষণে থৈলন্ত দুই হানো বিধি নাম স্বয়ম্ভুৱ মনু শতৰূপ। গতিকে স্বয়ম্ভুৱ মনু আৰু শতৰূপা নামেৰে এই দুগৰাকী পুত্ৰ কন্যাৰ নাম থলে আৰু তেওঁলোকক কি কৰিলে, লগে লগে বিবাহটো সম্পন্ন কৰাই দিছে যে তোমালোকে সৃষ্টিৰ প্ৰক্ৰিয়াটো তোমালোকে আৰম্ভ কৰিব লাগিব। আৰু যি মুহূৰ্ততে এই দুগৰাকী কন্যা স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ লগত বিবাহ সম্পন্ন কৰালে, তাৰ পিছতে বিধি অনুযায়ী তেওঁলোকৰ দুটা মনোমত পুত্ৰৰ জন্ম হ'ল। সেই পুত্ৰ দুগৰাকীৰ নাম থলে প্ৰিয়ব্ৰত আৰু উত্তানপাত। ডাঙৰজনৰ নাম প্ৰিয়ব্ৰত আৰু সৰুগৰাকীৰ নাম উত্তানপাত। আৰু সেই শতৰূপা আৰু স্বয়ম্ভুৱ মনুৰ ঔৰসত আৰু তাৰ জন্ম হ'ল। এই কেইগৰাকী কন্যাৰ জন্ম হৈছে আকুতি, প্ৰসূতি, দেৱহূতি নামে খ্যাত, যিগৰাকী আটাইতকৈ পৰমা সুন্দৰী আছিলে তিনিগৰাকী। আৰু এই তিনিগৰাকী কন্যাক কাত বিবাহ দিলে। এইখিনি কোৱাৰ পিছতে আমাৰ পদৰ সামৰণি পৰিব। আৰু এই পদৰ সামৰণিতে আজি নিশ্চয় আমাৰ ভাগৱতৰো আজিৰ সন্ধ্যাৰ সামৰণিটো পৰিব। আৰু কিছু সময় পিছত আহক আমি সামৰণি পৰ্বলৈ ঋষি প্ৰজাপতি তজু নামে মুহুৰক ৰায়ু পৰিচয়, অৰাম জগতৰ হিত চিন্তি নাম ধৰিলা, আতাতে আপোনাৰ সবে ভক্তি কপিলা, তবু আর স্মরণত নভৈলা বিকল, হেন সে তোমার কৃপা ভকত কি পাল। ইয়াতে ৰুচি নামৰ প্ৰজাপতিক আকুতিক বিবাহ সম্পন্ন কৰালে আৰু কৰ্দমৰ লগত দেৱহূতিক অৰ্পণ কৰিলে। ব্ৰহ্মাৰ পুত্ৰৰ কাৰণে ব্ৰহ্মপুত্ৰ শব্দটো উল্লেখ কৰিছে। ব্ৰহ্মাৰ পুত্ৰ দক্ষত প্ৰসূতিক নিবেদন কৰিলে বা বিবাহ সম্পন্ন কৰালে, আৰু যাৰ সন্তান সকলে সমস্ত জগত বিয়পি পৰিল বা ভৰি পৰিলে। ইয়াতে উল্লেখ কৰিছে ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা, যাহাৰ সন্তানে ইটো জগত ভৰিলা। আচলতে আমি প্ৰভু ভগৱন্তৰে সকলোৱে সন্তান, আমি ভগৱন্তৰ সন্তান। সেইকাৰণে ভগৱন্তৰ সন্তান কাৰণে আমি প্ৰভু ভগৱন্তৰ পৰম ধামলৈ
যোৱাৰ যিটো চিন্তা, সেই চিন্তাটো আমি সদায় কৰা উচিত বুলি শাস্ত্ৰই আমাক উল্লেখ কৰিছে। এতিয়া আকৌ শেষৰখিনি আমি আনিছোঁ, ইয়াতে উল্লেখ কৰিছে যে এনেকৈ সেইগৰাকী প্ৰজাপতি ব্ৰহ্মাই যিটো সৃষ্টি প্ৰক্ৰিয়া আগবঢ়ালে, প্ৰক্ৰিয়া আগবঢ়োৱাৰ পিছত তেওঁ বিৰাট ৰং লাগিলে, মনটো প্ৰশান্ত চিত্ত হৈ পৰিল আৰু এনেকৈ প্ৰভু ভগৱন্তক তেওঁ সমস্ত কায় বাক্য মন তেওঁক অৰ্পণ কৰি দিছে যে হে প্ৰভু, তুমি আমাক কি কৰিলা? জগতত পৰিচয় কৰাই দিলা, তুমি আমাক হিত চিন্তা কৰিবৰ কাৰণে তুমি মতি প্ৰদান কৰিলা। সেইকাৰণে হে প্ৰভু, আমাৰ যিখিনি ভক্তি, এই ভক্তিখিনি যাতে তোমাৰ ওচৰত সমৰ্পণ কৰিব পাৰোঁ, তাৰ কাৰণে হে কৃপালু জগদীশ্বৰ, তোমাক আমি সমস্তখিনি কি কৰিছোঁ? তোমাতেই অৰ্পণ কৰিছোঁ। সেইকাৰণে আমাক শাস্ত্ৰত উল্লেখ কৰিছে যে আমাৰ যিমানবিলাক সুকীৰ্তি বা যিমানবিলাক যশ নাইবা যিমানবিলাক গুণ, আটাইবিলাককে আমি কৃষ্ণক সমৰ্পণ কৰিব লাগে বুলি শাস্ত্ৰই পৰামৰ্শ দিছে। আহক আমি শেষৰ পদটোলৈ আহিব বিচাৰিছোঁ। কৃষ্ণ আহক। তথাপি তাহাৰ পূৰ্ব পাপ ভাগ ইহে নামত মিল রাগ তবু দয়া করা নামে হোক হে বন্ধু মাধব কাণ্ড বদুপতি। হে গুৰুসকল, হে ব্যক্তিসকল, আজি এই পদৰ মুহূৰ্তে এই অধ্যয়ন চক্ৰৱৰ্তী সামৰণি কৰা হয়। কৃষ্ণ কৰয় প্ৰাৰ্থনা মোহ গোপাল শৰণ ডাকি ৰাম ৰাম বোলা গণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি রাম হরি রাম রাম রাম। জয় কৃষ্ণ। জয় কৃষ্ণ। হে পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত, আপোনাৰ খবৰ আজি আগত আমি ভাগৱতৰ প্ৰবচন কৰিলোঁ যথানামী তথামী। ইয়াতে যিখিনি আমি কোৱা হ'ল, ইয়াতে বহুতো হয়তো ৰৈ যাব পাৰে বা ভুলো হৈ যাব পাৰে, হৈও গৈছে নিশ্চয়। গতিকে সৰ্বদোষ আপোনাক মেমৰিখন কৰিব। আমি সদশেষত উপনিষদৰ বাহিৰে আমি আজি আমাৰ ভাগৱতৰ প্ৰবচনৰ কথাখিনি সামৰিব বিচাৰিছোঁ। কৃষ্ণ সৰ্বে সন্তু সুখিনঃ सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखं भवेत्। ॐ शान्ति शान्ति शान्ति। जय ভাগৱতৰ জয়, জয় ভাগৱত প্ৰেমী জয়, जय कृष्ण जय कृष्ण।